ইতিমধ্যে আপোনালোক সকলোৱে গম পায় যে সেবি আৰবিআই আৰু ইডিয়ে ট্ৰেডিং এফএক্সৰ একাউণ্ট ফ্ৰিজ কৰিছে বুলি ট্ৰেডিং এফএক্সৰ ফালৰ পৰা এটা তথ্য প্ৰকাশ পাইছিলে আৰু সেই তথ্য অহাৰ পাছতে আজি পুনৰ এটা নতুন তথ্য আহি পৰিছে যিটো তথ্যত জনাইছে যে যোৱাকালি হিয়াৰিং আছিলে আৰু হিয়াৰিং হৈ গ'ল আৰু কিছুদিনৰ পাছতে ট্ৰেডিং এফএক্সৰ যিসমূহ সমস্যা দেখা দিছে সেইসমূহ সমস্যা সমাধান হ'ব আৰু সমাধান হোৱাৰ পাছতে যিসকল ব্যক্তিয়ে নিজৰ টকা উইথড্ৰল কৰিছিলে অৰ্থাৎ কমিশ্যন ৱেলেট থকা যিটো পইচা উইথড্ৰল কৰিছিলে তেওঁলোকৰ বেংক একাউণ্টত সোমাবৰ কাৰণে সক্ষম হ'ব বুলি ট্ৰেডিং এফএক্সৰ ফালৰ পৰা নতুন খবৰটোত জনাইছে লগতে সকলো গ্ৰাহকক কিছু সময় ধৈৰ্য ধৰিবৰ কাৰণে জনাইছে গতিকে সেই অডিঅ'টোত কি কৈছিলে বা সেই নতুন আপডেটটোত কি জনাইছিলে আপোনালোকে নিজে শুনি লওক নমস্কাৰ ট্ৰেডিং এফএক্সৰ সদস্যসকল ইতিমধ্যে আমি সকলোৱে জানিছোঁ যে কোম্পানীৰ একাউণ্টছ ইতিমধ্যে বন্ধ কৰি ৰাখিছে যিটো ফ্ৰিজ হৈ আছে সেয়েহে কোম্পানী দাহিয়া ছাৰৰ লগত ৰাতিপুৱা কাকতি ছাৰৰ আলোচনা মৰ্মে আমি কিছু আপডেট পাইছোঁ সেই আপডেট মৰ্মে যোৱাকালি কোম্পানী হিয়াৰিং হৈ গৈছে আজি আৰু কালিৰ ভিতৰত বা এইকেইদিনৰ ভিতৰত কোম্পানীৰ যিবোৰ ডকুমেণ্টেশ্যন প্ৰডিউচ হ'ব আৰু সোনকালে এইখিনি কাম সমাধা হ'লেই কোম্পানী একাউণ্ট ডিফ্ৰিজ হ'ব অৰ্থাৎ খোল খাব আৰু তেতিয়াই যিসকলৰ একাউণ্ট ইতিমধ্যে আমি উইথড্ৰল লগাইছোঁ সকলোৰে উইথড্ৰল আহিব বুলি জানিবলৈ দিছে গতিকে আমি এই সময়ছোৱাত কিছু সহযোগ আৰু সংযম ৰাখি কোম্পানী সহযোগ কৰাটো উচিত বুলি ভাবোঁ গতিকে সকলোকে সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ